হাই গাইজ মোৰ ইউটিউব চেনেল কংকন ব্লগ 72 অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। মানে এতিয়া ৰাতিপুৱা শুই উঠিলোঁ, উঠি কিনে পূৰা একদম মুখখন মুচি লৈছোঁ, মানে মুখখন ধুই আহিলোঁ। আহি কিনে মানে আজি বিহু যিহেতু আৰু বিহুৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া মই মানে চাহকাপ খাই আছোঁ, মানে পিঠা কি চাহ খাইছিলোঁ, মায়ে বৰা পিঠা বনাইছে আৰু আপোনালোকে দেখা পাইছে। আৰু মই মানে এই বৰা পিঠাত এতিয়া চাহকাপ খাই লৈছোঁ, পূৰা একদম কি বল থাকিলেহে মানে আজি ভাত খাব নাপায়, সেইকাৰণে চাহকাপে খাই লৈছোঁ। আৰু এতিয়া মানে দুইটাই কৰি আছে, মানে বেৰাখন দিবা লাগে, বেৰা মানে চালি দিবা লাগে, তাতে মিটিং উঠি কিনে দিবা লাগে। কি নকৰোঁ, কি কাম নকৰা বুলি কয় যায়, কিয় নকৰিম? আজি বিহু 1 তাৰিখৰ দিনা গালি পৰা। আৰু তাতে মানে চালিখন দিব লাগে, মানে চালিখনত মানে বৰষুণ পৰে, ভাত ৰান্ধিলে মায়ে মানে আৰু চালিখন দিব তাতে। আৰু আজি বোলে সেই দিব লাগে, মানে হালধি বটা আৰু মঠা আৰু মাহখিনি বটি কিনে মাথাত দিব লাগে, আৰু হালধি মানে মুখত দিব লাগে বোলে আজি। আৰু ময়ো মানে দি আছোঁ, মুখত দি ল'লোঁ। মায়ে অলপ গাখীৰখিনি মানে গৰম কৰিব লাগে আজি মই গৰম কৰিম। মই আপোনালোক কৈছোঁ মই মানে কাম কৰোঁ আৰু মাক বহুত হেল্প কৰি দিম আৰু মাক অলপ সহায় কৰি দিম মানে। আৰু এতিয়া গাখীৰখিনি পাওঁ আপোনালোকে চাব, চেনেলক ভিডিঅ'টো স্কিপ নকৰিব। মানে গাখীৰখিনি পাকবা দিছোঁ, মায়ে পাকবা দিছিল, মোক গাখীৰখিনি মই কিবা কৰোঁ আৰু আপোনালোকক দেখুৱাই থাকিম আজি মানে কি কৰিম। আৰু মানে আজি বিহু যিহেতু বিজয়িতা ভাঙব লাগিব, আৰু বাহিৰত বিজয়িতা মেলি দিয়া আছে, আপোনালোকক দেখুৱাই দিম। আৰু আজি বিহু যিহেতু মইতো চোলাটো পিন্ধি ল'লোঁ আৰু হাফ পেণ্টটো পিন্ধিম, আপোনালোকে দেখা পাব এইটো হাফ পেণ্ট। আৰু আপোনালোকে চাই থাকক নকৰিব। আৰু এতিয়া মানে গা চা ধুই ল'লোঁ যিহেতু, আৰু এতিয়া বিজয়িতা ভাঙব লাগিব। আৰু মানে মায়ে মানে চুব দিয়া নাই, মানে সুখোৱালি মানে চুব নাপায় বুলি কয় মানে। আৰু মায়ে বাৰী দিলে যে মানে দি আছে পূৰা, একদম মায়ে বাৰী দিলে উঠাব পৰা নাই মানে। আৰু বাৰী দিলে উঠি কিনে মোৰ একদম পূৰা মাথাত দিলা, দি কিনে পূৰা মায়ে মাথাত পৰিছে, একদম পূৰা কইনা আহে নিদিছোঁ, পূৰা একদম মাথাত পৰি পূৰা কইনা আহে একদম। তাৰপিছত মই গাত মেলি ল'লোঁ, লৈ কিনে মানে অলপ টাইম লৈ অলপ ভালকৈ মানে আৰু মই ল'লোঁ। আৰু এতিয়া মই বিজয়িতা ভাঙলোঁ আজি। আৰু আজি দুপৰীয়া ভাত খাব নাপায় মানে, নাই গাখীৰ আৰু মই মানে চিৰা লৈছোঁ আৰু এতিয়া খাম। আৰু আপোনালোকে খাব আৰু মই চাম, নহয় আপোনালোকে নাখায়, আপোনালোকে চাব আৰু মই খাম। আৰু মানে আজি মানে ভেদাইলতাৰ পাত আৰু মানমুনি মানে বহুত জোগাৰ মানে কচু দি কিনে বহুত জগাৰ দি কিনে মানে আমি জাল খাই মানে আজি জাল খাব লাগে মানে। আৰু আজি বহুত মানে দিনটো ভাত খাওঁ নাযায় মানে, সেইকাৰণে মানে জাল খাব লাগে। আৰু ইমান দামী বস্তু এটা আনি কিনে আমি আৰু বাই একদম পূৰা মিস্কিট ঠেৰকৈ পূৰা গুড়া কৰি লৈছে, মানে একদম মিহি কৰি ল'ব লাগিব, মানে পানীখন উলিয়াই দিব লাগিব, দি কিনে পানী দিব লাগিব মানে তাতে জালবোট পাইছোঁ হাততে জাল মানে পানী দিব লাগিব, যিহেতু বস্তুখিনিত পানীত লৈ দিব লাগিব। হাতেৰে আছোঁ, আপোনালোকক অলপ দেখুৱাই দিম এইখিনি মানে, যিহেতু এইটো পানী দিব লাগিব। আৰু মানে পাৰিছে আৰু পানী চানী দিয়া পূৰা একদম ৰেডি হৈ গ'ল। আৰু এতিয়া মই ঘৰত লৈ যাম, মানে অলপমান লৈ যাম, মানে বেছি নাখাওঁ, অলপমান খাম মানে। মায়ে মাছেদি বনাব আৰু মই এতিয়া পায়স খালোঁ, মাজুমে পায়স বনাইছিল। আৰু এতিয়া মানে গুড়ৰ দৰে কালাৰ হৈ গৈছে একদম পাইনা। মই ঘৰলৈ যাম মানে, আৰু এতিয়া মানে সেই বটল আলমণ্ডৰ বটলত মানে ভৰাই লৈছোঁ, মানে জালেই আৰু জালখিনি মানে বনাব লাগে, জাল খাব লাগে। আৰু মই যাম দে থৰিকে দেহি আৰু এতিয়া ৰাতি হ'ল, মায়ে পূৰা একদম মাছ ভাজি আছে, মাছ বনাব মানে মাছ আনছে আৰু মানে মাংস আনছে। আৰু আপোনালোকক দেখুৱাই আছোঁ মায়ে কি বনায়। আৰু মানে এতিয়া মাছখিনি ভাজি আছে মায়ে। আৰু 3টা পূৰা সৰু সৰু ছোৱালী মানে অলপ দেখি দিব আহিছে, আপোনালোকক দেখুৱাই দিছোঁ মানে চাওকচোন তাহাৰ বোকাত কি নাপায় মানে নাচোন। মায়ে এতিয়া বাহিৰত মানে আঞ্জা বনাই আছে, আৰু আজি সোনকালে ভাত খাম, আৰু দিনটো মানে ভাত খোৱা নাই যিহেতু। আৰু মায়ে এতিয়া বনাই আছে আঞ্জা, দেখুৱাই আছোঁ। আৰু এটা আহিছে আমাৰ চকু মাটি, যিহেতু চকু জককৈ থাকে। আমার ই বলু বাংলা এই আমার ই বড় লোকাল হইছে এই ভিডিও বানো
তুই মোবাইল ব্যস্ত ওচৰে বোলো মোক কি কৰিবি মোক চলাবি আচলতে দে চলো এতিয়া মানে বাহিৰত মানে আঞ্জা দি আছে মাই আৰু এইটো মাই তইতো মোক দেখাই নবা মাই মোক দেখাই নদে চকুত মাই তেল মাৰি দিছে পুৰা একদম চকুতে বসছে তেল জানা না তুই চকুত বসছে তেল মোক তই জানা না চকুত যে তেল বসছে পুৰা একদম চকুতকে তেল মাৰি দিছা আঞ্জা বনাইছে থাক চকুত তেল কিয় মাৰা এইখিনি মাংস মানে বনাব মোক দিবি না মাংস আৰু এতিয়া ভাতৰ পৰা হুইচেল চিটি গেল আৰু এতিয়া মানে ভাত হ'ল আৰু ভাত মানে চিটি গেল মানে ভাত সাজব নাই মানে আৰু ভাত এতিয়া খাওঁ আৰু আপোনালোকে আৰু এতিয়া পুৰা ভাত খিনি ল'লোঁ মানে পাপৰ লৈছোঁ মানে আৰু মাই জালৰ আঞ্জা বনাইছে মাছেদি আৰু এতিয়া ভাতখিনি মই খাওঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে এনেকৈ ভিডিঅ'বিলাকত মোক দি থাকিব আৰু মই কি আপোনালোকৰ মাজতে ভিডিঅ' দি থাকিব পাৰিম আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব